আমাৰ বিটিচি অঞ্চলত বহুত সমস্যা আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সেইবিলাক যদি আমি সঁচাকৈ যদি সমাধান কৰি দিব লাগে তেতিয়াহ'লে আমি NDA লগত একেলগে থাকি কাম কৰাটো ভাল হ'ব সেইকাৰণে আমি আজি বহুত দিনৰ পৰা আলোচনা বিলোচনা কৰাৰ পিছত আজি আমি সঁচাকৈ ফাইনেলি NDA এটা ভাগ ক'ব পাৰিছোঁ তো আমি আশাবাদী NDA হৈ কাম কৰাৰ ক্ষেত্ৰত নিশ্চয় দিল্লী আৰু দিছপুৰত নিশ্চয় সহযোগিতা লাগিব আৰু এইটো ভাবি পেলাই আমি সেই কামটো কৰিছোঁ জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ দল কথা হিচাপে কোনো মানা নাই বা অবজেকশ্যন কৰি পেলাই অহা নাই ছাপৰ্টহে কৰি পেলাই আহিছোঁ আমি এতিয়া জুবিন গাৰ্গৰ ন্যায়ক লৈ এটা কথা চলি আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিটো বিচাৰ যিটো জাষ্টিছ পাব লাগে সেইটো পাব নিশ্চয় আমাৰ এটা বিশ্বাস ৰাইজে অসমবাসী ৰাইজে যেনেকৈ বিচাৰিছে এনেকৈ নিশ্চয় জাষ্টিছটো পাব আৰু যিসকলে দোষী হিচাপে চিনাক্ত হ'বলৈ গৈ আছে নিশ্চয় যি লেভেলত শাস্তি হ'ব লাগে সেইখিনি শাস্তিটো নিশ্চয় গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিব সেইটো আইনগতভাৱে যিখিনি পানিছমেণ্ট পাব লাগে সেইটো নিশ্চয় পাব কিয় নাপাব পাব যদি দোষী হিচাপে চিনাক্ত হয় যাক আজি ধৰি পেলাই ছাছপেক্টেড মানে বিচাৰ হৈ আছে যদি প্ৰমাণিত হয় তেতিয়াহ'লেতো যথেষ্ট যিখিনি লেভেলত পানিছমেণ্ট হ'ব লাগে সেইটো নিশ্চয় হ'ব যে হোৱাৰ লগে লগে কোঅৰ্ডিনেশ্যনটো এনে থাকে সেইটো খোৱাৰ কথা নহয় সেইটো নিয়ম একটা BPF আৰু BJPৰ মাজত এটা কোঅৰ্ডিনেশ্যন থাকিব কমিটি একটা থাকিব মানে গোটেই ৰাজনীতিৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টেল স্কিমলৈকে সেইখিনিলৈকে কোঅৰ্ডিনেশ্যন কৰি পেলাই আমি কাম কৰোঁ সেইটো মোৰ প্ৰথম যিদিনা মৰিছে ঢুকাইছে সেইদিনাই মই ঘোষণা কৰিছোঁ যে জুবিন দাই মোৰ লগত খুব ফ্ৰেণ্ড ভাল এটা ফ্ৰেণ্ড আছিল আৰু জুবিন গাৰ্গ এনেকুৱা এক্সিডেণ্ট হোৱাটো আমি খুব দুৰ্ভাগ্যজনক বুলি আমি কৈছোঁ প্ৰথমতে আৰু আজিও মই ক'ম যে জুবিন গাৰ্গ অসমত নোহোৱাৰ কাৰণে বহুত ক্ষতি হ'ল আজি যিকোনো ছাইডত তো বিটিচি অঞ্চলত জুবিন গাৰ্গৰ কাৰণে কি কৰিব লাগে আমি কৈছোঁ ভাল এটা ষ্টেচু বনাই পেলাই মেমৰিয়েল পাৰ্ক বনাম ইয়াতকৈ ওপৰতো আমি আৰু বিটিচি কিমান পাৰিব এতিয়া জুবিনৰ বিৰুদ্ধে ন্যায় বিচাৰি বিজেপিয়ে প্ৰতিবাদ আৰম্ভ কৰিছে কি ক'ব বিজেপিয়ে কি ষ্ট্ৰেটেজি লৈছে জুবিনৰ ওপৰত কি কংগ্ৰেছে কি ষ্ট্ৰেটেজি লৈছে এইবিলাক ৰাজনীতি মই নাযাওঁ এইবিলাকত মই নাযাওঁ BPF হিচাপে স্পষ্ট বিটিচি অঞ্চলৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এটা ভাল মেমৰিয়েল পাৰ্ক আৰু ষ্টেচুটো হ'ব এইটো বিজেপিয়ে কাক লৈ পেলাই NDA কৰে নকৰে ইয়াৰ আমাৰ কোনো শ্ৰেয় নাই এইটো বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিব 26ৰ কাৰণে কেনেকুৱা ধৰণৰ 26 খুব ভাল আমাৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰিপাৰেশ্যন